ভাই বই আমি কবাত দিনতে কুকুৰা টুকলিবলৈ দা তই পগলা হ'ল নেকি? দিনত কুকুৰা চুৰিব যাওঁ বুলি কৈছ যে তেনেহ'লে ৰাতি হ'লে টুকুৰিম আকৌ কুকুৰা হ'ব নাই? বই বই এতিয়া আমি গ'ললৈ দাম মামাই বিটাই পৰিব পাৰে আমাৰ বিটাকে। বই বই শনিবাৰ দুটা দুটা কলে গ'ল গ'লা দিনৰ দিনটো ঘৰত 1 ছেকেণ্ড নাথাকে তলত লৈ পিনে ঘূৰি আহক এইকেইটা আজি বাৰুকে হেঁচা দিম। মামা আমি আহিলো। ক'ত গৈছিলি তহঁতে? দিনৰ দিনটো ঘৰত নাই যে তলত লৈ পিনে ঘূৰি ফুৰিছ হে? ঘৰত থৈ আহিমগে তহঁতক ৰ। আপোনালোকৰ গাঁওখন চাবলৈ গৈছিলে, বহুত ধুনীয়া গাঁও হয় এখন দেই মামা আপোনালোকৰ গাঁওখন। যা এতিয়া ভাতটো খাই লগে। হ'ব হগাগে লা আমি ভাতটো খাই লওঁ। বই বই যাওঁ ব'ল বহু ৰাতি হ'ল। বই ৰাতি কুকুৰাকেইটা টুকুৰি আনি ভাল লাগিব ন? বই বই যাওঁ বই কুকুৰাকেইটা টুকুৰি আনিগে, বহুত ৰাতি হ'ল 1টামান বাজিলে তাকে। বই এনে কুকুৰা কেইটামান ল'ব বাৰু তহঁতে জান নেকি? লোকৰ কুকুৰা মই কেনেকে জানিম আকৌ তাতে গঁৰালত গ'লে গম পাম আকৌ দেউতাই। বই এখন সোনকালে যাওঁ। ভাই গৃহস্থ সেই পৰা নেপালিলে বই আমি পিছফালে যাওঁ দেই। পিছফালে কুকুৰা গঁৰালত থাকিব লাগে। বই ভাই শুনিছ নাই? গৃহস্থই পুৰা নাক বজাই শুই আছে। মই শুনিছিলো গৃহস্থ বিয়াত পুতাং মাৰি উৰি আছে। আমাৰ ইয়াতে জুতি লাগিব ন? কোনে পায় আদি আমাক? বই ভাই তই ভিতৰলৈ অকলে সোমাই দা, কুকুৰাকেইটা উলিয়াই লৈ আহিকে দা। মই মানুহ দা, কোনোবা মানুহ টানুহ আহিব পাৰে নহয় ৰাতি। মালিকে যদি গম পায় আমাক গলো পিটন দিব। ভয় বিকিলেগে। বই মোৰ লগত কুকুৰাকেইটা দুটা লৈ আহোঁগে, সোনকালে হ'ব তেতিয়া। লৈ পিনে বিকি দিমগে গম পাইছ নাই? বিকিব লাগিব তইতো। সেইকাৰণে বই দুটাই তই মানুহ চাব নালাগে, দুটাই যাওঁ কুকুৰাকেইটা লৈ আৰু ওলাই গুচি আহিম। হ'ব দে। হগাগেলা ধৰ কুকুৰাকেইটা সোনকালে ধৰ। ধৰিছো ল ভাই বই যাওঁ বই। মনে মনে গৃহতে শুনিব লাগিলে আমাক ঘেগেৰা পিটন দি দিব। তই গম পাইছনে নাই পোলা? ভাই কুকুৰাকেইটা মোনাত ভৰাই লৈ ভৰাইছো ৰ। ওলাই দলি ওলাই কুকুৰাকেইটা পালি নাই? ভৰালো মোনাতে ভৰাই ললো। তই এটা কাম কৰ, আমাৰ বছলে ফোন কৰি পিনে মাতি দে, মালকে কিছুমান আছে। হ'ব দে মই বছলে ফোন কৰি তোপালো। আহচোন ফোন কৰি থাকিম ইয়াত ৰখি পিনে ফোন কৰিবলৈ গৃহস্থে শুনিলে আমাক ঘেকলা পিটন দিব। শুনিছ নাই? মই এইটো কথা পাহৰি গৈছিলো। ভাই তই বছলে ফোন কৰ। কৰিটো ল। হেল্ল' তই দেখিলে আমি কুকুৰাটো কৰিলো, এতিয়া মালিকে আমাৰ বতক বিকিবলৈ দাম। তোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অলপ ক্লিক কৰিবলৈ নাপাহৰিব, যাতে সকলোতকৈ আগতীয়াকৈ ভিডিঅ' নটিফিকেশ্যন আপুনি পায়। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছো।